নমস্কাৰ, আহকচোন অলপ কথা পাতোঁ। ইতিমধ্যে আপোনালোকে যদি মোৰ এই ইউটিউব চেনেলটোৰ আগৰ ভিডিঅ'টো চাইছে তেতিয়াহ'লে গম পাইছেই যে মই এটি অনুষ্ঠান হিচাপে এইটো আগবঢ়াইছোঁ বা মোৰ মনৰ ভাৱসমূহ আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ চেষ্টা কৰিছোঁ এই ভিডিঅ'সমূহৰ জৰিয়তে, যাতে আমি কিছুমান সমস্যা কিছুমান আমাৰ কথা বতৰাবোৰ আমি এনেদৰে আলোচনা কৰিব পাৰোঁ। যিহেতু আগৰ ভিডিঅ'টো আমি কথাবোৰ উল্লেখ কৰিছোঁৱেই যে ব্যস্ততাপূৰ্ণ এটা জীৱন, গতিকে অলপ আজৰি সময় উলিয়াই মনৰ ভাৱসমূহ ইয়াৰ দ্বাৰাই মই আগবঢ়াই থাকিম বুলি ভাবিছোঁ। আৰু আপোনালোকে যদি কেতিয়াবা চাই ভিডিঅ'টো বা কেতিয়াবা যদি ভিডিঅ'টোৰ লগত আপোনালোকে ইউটিউবত খুলি পেলাই চাইছে বা কিবা এটা কথা বুজি পাইছে বা কিবা এটা নাই বুজা মোৰ লগত সমৰ্থন কৰিছে নাই কৰা অকণমান কমেণ্ট কৰি কষ্ট কৰি জনাব বুলি আশা থাকিল। আৰু ইয়াৰ দ্বাৰা কিছুমান সমস্যা বৰ্তমান সময়ৰ পৰিস্থিতিৰ ওপৰত আমি সদায় আলোচনা কৰি থাকিম। গতিকে আমি আজিৰ বিষয়টো হিচাপে মই লৈছোঁ পৰিৱেশ সংৰক্ষণৰ ওপৰত। গতিকে আমি সকলোৱে জানো ক্লাইমেট চেঞ্জ, পৰিৱেশ সংৰক্ষণ, বিশ্ব পৰিৱেশ দিৱস, গছপুলি ৰোপণ আদিৰ কথা আমি সকলোৱে ইতিমধ্যে আমি আলোচনা কৰিয়ে থাকোঁ। প্ৰায় আজিকালি এই টপিকবোৰৰ ওপৰত বেছিকৈ চৰ্চা হোৱা দেখা যায়। গতিকে আমি পৰিৱেশ সংৰক্ষণৰ কাৰণে আমিনো কি ক্ষুদ্ৰ ক্ষুদ্ৰ কাম কৰিব পাৰোঁ তাৰ বিষয়ে আজি মই এই ভিডিঅ'টো আগবঢ়ালোঁ। গতিকে আমি সকলোৱে শিক্ষিত মানুহ বা বৰ্তমান সময়ত আমাৰ নৱপ্ৰজন্ম, আমাৰ আগৰ প্ৰজন্ম প্ৰায় সংখ্যক মানুহে শিক্ষিত। আৰু সকলোৱে এইটো কথা বুজি পায় যে আমাৰ পৰিৱেশক আমি যদি সংৰক্ষণ নকৰোঁ তেতিয়াহ'লে ভৱিষ্যতে কিন্তু আমি এই পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ জীৱন যাপন কৰিব নোৱাৰিম বা আমি পাৰ হৈ গ'লেও আমাৰ অনাগত যিসমূহ আমাৰ প্ৰজন্ম আছে সেই সকলে এনেকুৱা ধৰণৰ কিছুমান সমস্যাত তেওঁলোকে ভুগিব লাগিব। পৰিৱেশৰ বিভিন্ন ধৰণৰ সমস্যাৰ লগত তেওঁলোকে যুঁজিব লাগিব। গতিকে এই পাৰিৱেশিক যি সমস্যাসমূহ আমি এদিনতে সৃষ্টি হোৱা নাই, আমি সকলোৱে জানো। এতিয়া এই পৰিৱেশ সংৰক্ষণৰ কাৰণে আমি কি ক্ষুদ্ৰ ক্ষুদ্ৰ কাম কৰিব পাৰোঁ। এতিয়া আমি এটা কথা জানো যে আমাৰ অসমত নতুনকৈ গছ ৰুব নালাগে, নুৰুলেও হয়, নালাগে নহয় আচলতে নুৰুলেও হয়। যিসমূহ গছ আছে বা যিসমূহ গছ নিজে নিজে হৈছে তাক যদি আমি ভালকৈ লালন পালন কৰি ডাঙৰ দীঘল কৰোঁ, আমাৰ সেয়াই যথেষ্ট। এইটো কথা মই কোৱা নহয়, এইটো কথা আমাৰ পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়াই কোৱা কথা। তথাপি আমাৰ চৰকাৰে বা বিভিন্ন NGO, বিভিন্ন দল সংগঠনে গছপুলি ৰোপণ কৰে বা বিভিন্ন ব্যক্তিয়ে গছপুলি ৰোপণ কৰিছে। এয়া খুব আদৰণীয় এক পদক্ষেপ বুলি আমি ক'ব লাগিব। কিন্তু আমি অকল গছপুলিটো ৰুলেই নহ'ব, তাৰ যত্নও আমি ল'ব লাগিব ডাঙৰ হোৱালৈ। গতিকে আমি গছপুলিৰ ক্ষেত্ৰলৈ আজি নাযাওঁ। আজি বিভিন্ন ধৰণৰ আমি ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান কথা আলোচনা কৰিম। যেনে আমি ক'ৰবালৈ যদি গৈ থাকোঁতে আমি বাছখনৰ পৰা, আমি গাড়ীৰ পৰা আমি সচৰাচৰ খাই থকা পানী বটলটো বা চিপছৰ পেকেটটো ফালি পেলাই যদি আমি পেলাই দিছোঁ মাজ ৰাস্তাত, তেতিয়াহ'লে কিন্তু আমি শিক্ষিত হৈ অশিক্ষিতৰ দৰে কাম কৰিছোঁ। আমি পৰিৱেশত সংৰক্ষণ কৰিবলৈ ইয়াত গছপুলি ৰুলেই নহ'ব। এইটো কথাৰ পৰা আমি বুজি পাব লাগিব যে খুব আমি কিছুমান কথা আমি নভবাকৈ আমি কি কৰোঁ যে আমি গাড়ীখনৰ পৰা পানী বটল এটা পেলাই দিওঁ, গাড়ীখনৰ পৰা চিপছৰ পেকেট এটা পেলাই দিলোঁ বা আপোনাৰ সৰু ল'ৰা ছোৱালীটোৱে যিসকলে নাজানে চকলেট এটা খাই পেলাই দিয়ে, চিপছৰ বাকলি এটা পেলাই দিয়ে। গতিকে তেওঁলোককতো আপোনালোকে বুজাব লাগিব, আপোনালোকেও নিজে বুজি পাব লাগিব। সকলোৱে কৰে বুলি মই কোৱা নাই, কিন্তু মই বহু ক্ষেত্ৰত দেখিছোঁ। গতিকে ইয়াৰ দ্বাৰা কি সমস্যা হ'ব পাৰে? ইয়াৰ দ্বাৰা বিভিন্ন সমস্যা হ'ব পাৰে। আমাৰ মাটি প্ৰদূষণ হ'ব পাৰে, আমাৰ নলা নৰ্দমাসমূহত বিভিন্ন ধৰণৰ প্লাষ্টিকৰ এনেকুৱা লেতেৰা জমা হৈ পেলাই কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিব পাৰে, যিসমূহ আমি নগৰ চহৰত দেখা পাইছোঁ। এইটো হৈছে প্ৰথম আমি যিটো কৰণীয় কাম কৰিব পাৰোঁ। দ্বিতীয়তে হৈছে আমাৰ যিটো ভূগৰ্ভৰ পানী। আমি বিভিন্ন ধৰণৰ বৰ্তমান সময়ত আমি মটৰ ব্যৱহাৰ কৰি আছোঁ, আমি ভূগৰ্ভৰ পানী বহু পৰিমাণে ব্যৱহাৰ কৰিছোঁ। গতিকে আমাৰ ভূগৰ্ভৰ পানী আমি কি কৰিব লাগিব? সংৰক্ষণ কৰিব লাগিব। এতিয়া ভূগৰ্ভৰ পানী সংৰক্ষণ কৰিবৰ কাৰণে আমি কি কৰিব পাৰোঁ? আমি ধৰক ঘৰত মুখখন ধুই আছোঁ, ব্ৰাছ কৰি আছোঁ, আমি পানীৰ টেপটো খুলি থৈ দিছোঁ। এই সৰু কামটো আমি কৰিব পাৰোঁ। পানীৰ টেপটো বন্ধ কৰি আমি ব্ৰাছ কৰি থাকিব পাৰোঁ। বা ঘৰত ক'ৰবাত টেপটো চলি আছে, ৰাজহুৱা স্থানত ক'ৰবাত টেপ এটা খুলি আছে, ভৰি হাত ধুবলৈ আমি বাল্টিং, মগ আদিৰ ব্যৱহাৰ কৰিব পাৰোঁ পানী ধৰি পেলাই। গতিকে এনেকুৱা ধৰণৰ য'ত পানী অপচয় হৈ আছে, সেই পানী অপচয়টো আমি বন্ধ কৰিব পাৰোঁ সজাগতাৰ সৃষ্টিৰ মাধ্যমেৰে বা আমি নিজে সজাগ হৈ পেলাই। তৃতীয়তে আমি বৰ্তমান সময়ত দেখা পাওঁ যে আমি যিবিলাক পানী বটল বা ক'ল্ড ড্ৰিংকছ আজিকালি আমাৰ ল'ৰা ছোৱালীয়ে খুব খায়, বিশেষকৈ গৰমততো পানী বটলটো আমাক প্ৰয়োজনীয় হয় য'তে ত'তে। তাৰোপৰি আমি ক'ল্ড ড্ৰিংকছটো খুব খোৱা দেখা যায়। ক'ল্ড ড্ৰিংকছ আমাৰ শৰীৰৰ পক্ষেও ভাল নহয়, গতিকে যিমান পাৰি আমি ক'ল্ড ড্ৰিংকছৰ পৰা আঁতৰি থকাটো আমাৰ কাৰণে ভাল। কিন্তু আমি সেই ক'ল্ড ড্ৰিংকছ খাই পেলাই আমি বটলবিলাক কি কৰিছোঁ? আমি সেই বটলবিলাক আমি নগৰ চহৰৰ য'তে ত'তে নলা নৰ্দমাত আমি পেলাই দিছোঁ। পেলাই দিয়াৰ ফলত কি হৈছে? তাত আমাৰ পানী
নলা নৰ্দমাত বন্ধ হৈ পেলাই তাত কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিছে বা তাৰ মাটিখিনি প্ৰদূষিত কৰিছে। আৰু চতুৰ্থতে আমি আৰু কিছুমান কাম কৰিব পাৰোঁ, যেনেকৈ আমাৰ বৰ্তমান এটা বৃহৎ সমস্যা হৈছে বানপানীৰ লগতে গৰাখহনীয়া। এই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে আমি নদীৰ পাৰে পাৰে আমি কিছুমান গছ ৰোপণ কৰিব পাৰোঁ। আমি য'তে ত'তে গছ ৰুই আছোঁ, এই প্ৰয়োজন নাই। আমি গছবোৰ এনেকুৱা কিছুমান গছ ৰুব লাগে যিবোৰ গছে আমাৰ এই গৰাখহনীয়া বন্ধ কৰিব পাৰে। আৰু আমি নদীৰ কাষৰ অঞ্চলত এনেকুৱা ধৰণৰ গৰাখহনীয়া বন্ধ কৰিব পৰা এনেকুৱা ধৰণৰ যদি বৃক্ষ আমি ৰোপণ কৰোঁ, তাৰ শিপাসমূহৰ দ্বাৰা সেই গছডালে আমাক কি কৰিব, সেই মাটিখিনি ধৰি ৰখাত সহায় কৰিব। গতিকে এনেকুৱা ধৰণৰ ক্ষুদ্ৰ ক্ষুদ্ৰ আমি কিছুমান কাম কৰিব পাৰোঁ। তাৰ উপৰি আৰু কিছুমান কথা আছে, যেনেকৈ আমি যে চুইংগামটো খাই দিওঁ, এই চুইংগামটো যেতিয়া খাওঁ, খাই পেলাই আমি পেলাই দিওঁতে কি হয়, সেই চুইংগামটো কিছুমান বনৰীয়া চৰাই খাই পেলাই তেওঁলোকৰ ডিঙিত লাগি পেলাই সেইটোৱে মৃত্যুবৰণ কৰে। গতিকে সেই ধৰণৰ আমি কাম কিছুমানৰ পৰা বিৰত থাকিব পাৰোঁ। চুইংগামটো খালে আমি বিভিন্ন ধৰণৰ ডাষ্টবিনবিলাক ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এটা কথা হৈছে, বৰ্তমান সময়ত আমি খুব পলিথিনৰ ব্যৱহাৰ কৰি আছোঁ। গতিকে পলিথিনৰ ব্যৱহাৰটো যিহেতু কৰি আছোঁ, পলিথিনৰ ব্যৱহাৰটো কমাবলৈ আমি চেষ্টা কৰাৰ প্ৰয়োজন। বজাৰলৈ যাওঁতে পলিথিনৰ সলনি আমি দোকানীৰ বস্তুত পলিথিনত লৈ অহাৰ সলনি আমি ঘৰৰ পৰা মোনা এটা লৈ যাব পাৰোঁ। আৰু কি কৰিব পাৰোঁ, আমি পলিথিনত বিভিন্ন ধৰণৰ যিবিলাক লেতেৰা জাবৰ জোঁথৰ যিবিলাক আমি আমি পলিথিনত থকা তেনেকুৱা ধৰণৰ লেতেৰা জাবৰ জোঁথৰবিলাক আমি বিভিন্ন ধৰণৰ ডাষ্টবিনৰ ভাগসমূহ কৰি পেলাই আমি বেলেগ বেলেগকৈ আমি পেলাব পাৰোঁ। গতিকে এই পলিথিনৰ ব্যৱহাৰটোৰ ক্ষেত্ৰতো আমি অলপ সজাগ হ'ব লাগিব, কাৰণ ই আমাৰ মাটি প্ৰদূষিত কৰে, আমাৰ বায়ুমণ্ডলো প্ৰদূষিত কৰাতো ই অৰিহণা যোগায়। আৰু আমি যদি গভীৰতালৈ সোমাই নাযাওঁ বাৰু, কিন্তু তথাপি আমি যদি ক্ষুদ্ৰ ক্ষুদ্ৰ কথা কিছুমান চাওঁ, তেতিয়াহ'লে আমি কি কৰোঁ যে আমাৰ এই চহৰৰ দাঁতিতে থকা চাহ বেপাৰী, ফুচকা বেপাৰী, ফাষ্টফুডৰ দোকানীবিলাক, তেওঁলোকে কিছুমানে কি কৰে, তেওঁলোকে ডাষ্টবিনৰ ব্যৱহাৰ নকৰে আৰু খাই বৈ য'তে ত'তে আমি প্লাষ্টিকটো গ্লাছখন পেলাই থৈ আহোঁ। এনেকুৱা ধৰণৰ কামবোৰৰ পৰা আমি বিৰত থাকিব লাগে। তেওঁলোকক আমি ক'ব লাগে যে আপোনালোকে আমাক ব্যৱসায় কৰিছে, তাৰ লগত আমাৰ কোনো কথা নাই, ব্যৱসায় কৰক, নিজে আপোনালোকে ইণ্ডিপেণ্ডেণ্ট হওক, কিন্তু তাৰ উপৰি আপোনালোকে পৰিৱেশৰ কথাটো অলপ ভাবক। গতিকে এনেকুৱা ধৰণৰ কথাবিলাক আমি নিজেও সজাগ হৈ পেলাই আমাৰ শিশুসকলকো সজাগতা আমি সৃষ্টি কৰিব পাৰোঁ। গতিকে এনেকুৱা ধৰণৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কথাবিলাকহে আমি আচলতে আলোচনা কৰিব খুজিছোঁ আৰু আপোনালোকৰ মাজলৈ আগবঢ়াই দিব খুজিছোঁ। আপোনালোকেও কিছুমান এনেকুৱা ধৰণৰ কথা ক'ব, যিবিলাক সমস্যা আপোনালোকে দেখি আছে, যিবিলাক মানে আপোনাক চৰকাৰে সমাধান কৰি দিব নোৱাৰে বা কোনেও আপোনাক সমাধান কৰি দিব নোৱাৰে। আপোনালোকে নিজেই সমাধান কৰিব পাৰিব লাগিব। আপোনালোকে তাৰ বাবে নিজেই কি হ'ব লাগিব, সজাগ হ'ব লাগিব। আৰু এই সজাগতাটো সৃষ্টি কৰিবৰ বাবে আমি যিসমূহ শিক্ষা গ্ৰহণ কৰি আছোঁ, তাৰ মাজেৰে আমাক সজাগতা দি থকা হৈছে, কিন্তু আমি পালন কৰি নাথাকোঁ। বিশেষকৈ আমি দেখি থকা মূল সমস্যাটোৱে হৈছে, গাড়ী এখন গৈ থাকোঁতে তাৰ পৰা চিপছৰ পেকেট এটা, প্লাষ্টিকৰ বটল এটা পেলাই দিয়ে। গাড়ী এখন চলাই বা গাড়ীত উঠি যোৱা মানুহবোৰ আচলতে অশিক্ষিত বা ইমান তেওঁলোক যে সজাগ নহয় সেইটো মই নাভাবোঁ। তেওঁলোক খুব শিক্ষিত মানুহ হ'ব পাৰে, খুব সজাগ মানুহ হ'ব পাৰে। তাৰ মাজতো তেনেকুৱা ধৰণৰ তেওঁলোকে ভুলবোৰ কৰে। অজানিতও হ'ব পাৰে। গতিকে যদি মোৰ ভিডিঅ'টো চাইছে বা তেওঁলোকে গম পায় আগৰ পৰাই, তেওঁলোকে অলপ সজাগ হ'বলৈ মই অনুৰোধ জনাইছোঁ। আৰু এটা কথা ইয়াতে, আমি যে বিভিন্ন ধৰণৰ এই চকলেট এটা খালোঁ, চিপছৰ পেকেট এটা খালোঁ, তাৰ বাবে আমি কি কৰিব পাৰোঁ, সেই পেকেটটো যদি ওচৰত ক'তো ডাষ্টবিন নাই, আমাৰ পকেটতে আমি তাৰ পেকেটটো ৰাখিব পাৰোঁ। বা বেগৰ যিটো আমি বেগ লৈ ফুৰোঁ, তাতে বটল ৰখা যিটো জেগা, তেনেকুৱা ধৰণৰ জেগাত আমি কি কৰিব পাৰোঁ, এই পেকেটবোৰ ৰাখি আমি ডাষ্টবিন এটা পালে ডাষ্টবিনত গৈ পেলাই আমি পেলাই দিব পাৰোঁ। গতিকে এনেকুৱা ধৰণৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কামবোৰ আমি কৰিব পাৰোঁ, যাৰ দ্বাৰা আমাৰ পৰিৱেশটো সজাগ আমি কৰি ৰাখিব পাৰোঁ বা আমাৰ পৰিৱেশটো সুন্দৰ কৰি ৰাখিব পাৰোঁ। তাত আমি খুব বেছি কষ্ট কৰিব নালাগে। সৰু সৰু এই কামবোৰ কৰিলে আমি আচলতে আমাৰ পৰিৱেশটো সুন্দৰকৈ আমি ৰাখিব পাৰোঁ। আৰু বিশেষকৈ আমি চাফ চিকুণতা আমি মানি চলিব লাগে। আমাৰ চহৰ অঞ্চলবিলাক চবতে যদি আমি চাওঁ, এই সমস্যাটো বেছিকৈ দেখা যায়। লেতেৰা জাবৰ জোঁথৰ য'তে ত'তে পৰি থাকে। গতিকে ডাষ্টবিনৰ ব্যৱহাৰটো আমি শিকিব লাগে। আৰু আজিকালিতো খুব বেছি কৃত্ৰিম বান হ'ব লৈছে। সেই কৃত্ৰিম বান্ধৰ মূল কাৰণটোৱে হৈছে নলা নৰ্দমাসমূহ বন্ধ হৈ পৰা। গতিকে সেই নলা নৰ্দমাসমূহত আমি কেতিয়াও বন্ধ কৰিব পৰা কাম আমি কৰিব নালাগে। গতিকে এনেকুৱা ধৰণৰ কিছুমান সৰু সৰু কাম যদি আমি কৰোঁ, তেতিয়াহ'লে আমি কিন্তু আমাৰ পৰিৱেশটো খুব বেছি পৰিমাণে আমি বচাই ৰাখিব পাৰোঁ। আমাৰ উত্তৰ পূৰ্বাঞ্চলখন বা আমাৰ অসমখন পৰিৱেশ বা প্ৰাকৃতিক পৰিৱেশেৰে বহুখিনি ধুনীয়া বা বহুখিনি তেওঁলোকৰ নিজেই প্ৰাকৃতিক পৰিৱেশটোৱে নিজে এটা
তেওঁলোকে কি ক'ব লাগিব, তেওঁলোকে মানে নিজেই প্ৰাকৃতিক পৰিৱেশটো খুব ধুনীয়া কৰি ৰাখিছে বা প্ৰাকৃতিক পৰিৱেশটো আমি যদি নষ্ট নকৰোঁ, তাক যদি ধুনীয়াকৈ লালন পালন কৰোঁ, সি আৰু এটা সুন্দৰ অৱস্থালৈ সি গতি কৰিব। তাক আমি মাত্ৰ ক্ষতিহে কৰিব নালাগে, নিজেই তাৰ সৃষ্টি সি কৰি গৈ থাকে সদায়। গতিকে আমাৰ বনৰীয়া যিবিলাক জীৱ জন্তু, আমাৰ পৰিৱেশ, আমাৰ প্ৰাকৃতিক অৱস্থা, গছ গছনি, এইবোৰ সকলোকে যদি আমি ৰক্ষা কৰি আমি একেলগে আগবাঢ়োঁ, তেতিয়াহ'লে আমি এখন সুন্দৰ পৃথিৱীৰ অধিকাৰী নিশ্চয়কৈ হ'ব পাৰিম। গতিকে মই ছাত্ৰ ছাত্ৰীসকলকো, মোৰ ভাইটি ভণ্টিসকল, দাদা বাইদেউসকলকো সকলোকে অনুৰোধহে জনাইছোঁ যে আপোনালোকে এনেকুৱা ক্ষুদ্ৰ ক্ষুদ্ৰ কামবোৰ কৰিবচোন। নিজৰ মনটোও খুব শান্তি লাগে আৰু কৰি পেলাই নিজেই খুব গৰ্বও অনুভৱ হয়, বা আমাৰ পৰিৱেশটো আমি সজাগ কৰি ৰাখিলে নিজে এটা শুদ্ধ আৰু সুন্দৰ পৰিৱেশৰ মাজত যেতিয়া জীয়াই থাকিব পাৰোঁ, তেতিয়া আমাৰ গোটেই আমাৰ মানসিক যিটো অৱস্থা সেইটোও আমাৰ ভাল হৈ থাকে। ঠিক আছে, গতিকে এইখিনিয়ে কথা আজি আমি আলোচনা কৰিলোঁ। খুব বেছি দীঘলীয়াও নকৰোঁ, আগৰ ভিডিঅ'টো আচলতে খুব বেছি এটা দীঘলীয়া হৈ গ'ল। তথাপি মনৰ ভাৱসমূহ এনেদৰে প্ৰকাশ কৰি গৈ থাকিম, এনেদৰে যিবিলাক দেখি থকা সমস্যাৰ কথা আলোচনা কৰি গৈ থাকিম। আপোনালোকেও জনাব, আপোনালোকেও কৰিব পাৰে এনেকুৱাকৈ। মই কোনো ভিউজৰ ওপৰৰ কাৰণে এইটো কৰা নাই বা কোনো ইউটিউবাৰ হ'বও এইটো কৰা নাই। মনৰ ভাৱসমূহ আজিকালি সকলোকে ক'ব নোৱাৰি, মানে ক'লে ভাবে ইহে জানে সকলোৱে, এনেকুৱা ধৰণৰ কথা কিছুমান আহি যায়। গতিকে ইয়াৰ মাধ্যমেৰে মই আপোনালোকৰ মাজলৈ মোৰ মনৰ ভাৱসমূহ, মই দেখি থকা যিবিলাক ভুল শুদ্ধ কথাবোৰ আগবঢ়ালোঁ। মই ভবা সকলো কথাই যে শুদ্ধ হ'ব তেনেকুৱা নহয়। গতিকে মই ভবা শুদ্ধ ভুল কথাসমূহ আপোনালোকলৈ আগবঢ়ালোঁ। এতিয়া তাৰ মাজত কোনটো শুদ্ধ বা কোনটো ভুল সেইটো আপোনালোকে নিজে নিৰ্বাচিত কৰিব। যদি শুদ্ধ বুলি ভাবে সেইটো গ্ৰহণ কৰিব, আপোনালোকেও মোক জনাব। আপোনালোকৰ ফালৰ পৰাও মই যদি কিছুমান কথা, মোৰ ভুল কথাবোৰ শুদ্ধকৈ জানিব পাৰোঁ, আপোনালোকে তাত কমেণ্ট কৰি জনালে মই নিশ্চয়কৈ আকৌ মই সেইটো শুধৰাবলৈ চেষ্টা কৰিম। আৰু এই পৰিৱেশ সজাগতাটো আমি কেতিয়াও অকল পৰিৱেশ বিজ্ঞান কিতাপ আমি বিদ্যালয়ত দি থাকিলেই নহ'ব। আমি মানসিকভাৱে সজাগ হ'ব লাগিব। তাৰ বাবে কিন্তু ঘৰখন, মাক দেউতাক, দাদা বাইদেউ, শিক্ষক, সমাজ সকলোৱে দায়িত্বখিনি পালন কৰিব লাগিব। এটি শিশুৰ যেতিয়া সৰুৰ পৰা ডাঙৰ হৈ আহে, সেই শিশুটোক সৰুৰ পৰাই আমি পৰিৱেশৰ প্ৰতি সজাগতা, পৰিৱেশক ভাল পাবলৈ শিকাব তাক লাগিব। সি পৰিৱেশক যেতিয়া ভাল পাবলৈ শিকিব, তাৰ নিজৰ ছাৰাউণ্ডিংটো যেতিয়া ভাল পাবলৈ শিকিব, তেতিয়া কিন্তু সি তাক আৰু অনিষ্ট কৰিব নোৱাৰে। গতিকে এইখিনিয়ে আছিলে আজি কথা। সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। শুভৰাত্ৰি। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।